এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকক সকলো ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আজি যিহেতু শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ আৰু হেতু কাৰণে মই যোৱা সপ্তাহত যোৱা নহল হেতু কাৰণে এইবাৰ ওলাইছোঁ আৰু যাবলৈ কাৰণে আৰু এতিয়া মই মন্দিৰলৈ যাম মাহতো যাব লগত হেতু কাৰণে ভাবিলোঁ ব্লগ এটাকে ষ্টাৰ্ট কৰোঁ আপোনালোকক দেখুৱাই গৈ থাকোঁ আজি দিনটোলৈ কি কৰোঁ কি নকৰোঁ ঠিক আছে এতিয়া মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু দেৰিও হৈছে এতিয়া মন্দিৰলৈ যাওঁ আৰু আপোনালোকক দেখুৱাই গৈ থাকোঁ আমি আহি পালোহি মন্দিৰত মন্দিৰৰ এতিয়া ধুনীয়া এটা পৰিৱেশ আৰু সবফালে দোকান মানে চাৰিওফালে দোকান বহিছে আৰু বহুত ধুনীয়া লাগিছে দেখি পেলাই আমি এতিয়া যাম ভিতৰলৈ আমি ঘৰৰ ওচৰৰ দোকানখনৰ পৰাই চাকি তেল এইবোৰ লৈ আহিছোঁ সেইটো কাৰণে ইয়াৰ দোকানত মানে বস্তু একো নিকিনো আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোকো চাই গৈ থাকিব মোৰ লগতে আৰু ইয়াত দেখিছেনে ইমান মানুহ আহিছে আৰু প্ৰথমতে আমি যাম শৰাইৰ বস্তু দিবলৈ তাৰপিছতহে আহি পেলাই চাকি জ্বলাম আমি এতিয়া ভিতৰলৈ গৈ আছোঁ এতিয়া ভৰিখন ধুই ল'ম ভৰি ধুই মা গৈছে তাৰপিছত মোৰ এতিয়া ভৰি ধুই ভিতৰলৈ এতিয়া সোমাইছোঁ আৰু সেয়া কৰি সোমাই আহিছোঁ ভিতৰলৈ আৰু যিসকলে ৰিচাৰ্চ মন্দিৰত অহা নাই সেইসকলক মই দিছোঁ প্ৰথমতে গেটৰ সন্মুখৰ পৰা আহি পেলাই ইয়াৰ চিৰিৰ ওপৰলৈ মন্দিৰ ভাগ আছে আৰু ইয়াতে এতিয়া শৰাইৰ বস্তুখিনি দিম আৰু এয়া সোমাই আহিলোঁ এয়া মাও আহিছে যিহেতু লগতে আমাৰ আৰু এইফালে বহি আছে কিছুমানৰ চাকি দি মেলি হৈ গ'ল আৰু এয়া বহি আছে আমি অলপ দেৰি যদি সময় পালে তালৈ বহিম আৰু এয়া মায়ে শৰাই বস্তু উলিয়াইছে আৰু লাহে লাহে দিবৰ কাৰণে ইয়াত শৰাই বস্তু দিব লাগিব আৰু নাম লিখিব লাগিব এয়া আৰু মানুহ দুজন বহি আছে তাতে আৰু মায়ে গোটেইখিনি শৰাইৰ বস্তু এটা এটাকৈ উলিয়াই দি আছে আৰু চাৰিওফালে ইয়াত দুৰ্গাৰ মন্দিৰ আছে আৰু গণেশ মন্দিৰ আছে আৰু শিৱ মন্দিৰ একেলগতে আছে তিনিওভাগ একেলগতে আছে আৰু ইয়াত দেখিছেনে এজন দুজনকৈ মানুহ এতিয়া সমাগম ঘটিছে আৰু ভিৰ হৈছে আমি এতিয়া চাকি জ্বলাবৰ কাৰণে তললৈ আকৌ নামি আহিছোঁ তলত চাকি দিয়া হয় আৰু সেইটো কাৰণে ওপৰত একো ব্যৱস্থা নাই তলতে সকলোখিনি চাকি দিয়া ব্যৱস্থা আছে এয়া মানুহ এতিয়া বহুত ভিৰো হৈ আহিছে চাকি জ্বলোৱা হৈ গ'ল আৰু সেৱা কৰি লৈছোঁ এতিয়া যাম ভিতৰলৈ আৰু এয়া
সকলোৱে চাকি জ্বলাবৰ কাৰণে ৰখি আছে, যিহেতু বহুত ভিৰ হৈছে আৰু জেগাডোখৰো অকণমান হয়, মানে বহুত সৰু হয়, সেইটো কাৰণে ভিৰ বেছি আচলতে। আৰু এতিয়া আহিছোঁ মই গাখীৰ শিৱলিংগ ঢালিবৰ কাৰণে। গাখীৰ এইবোৰ অনা নাছিলোঁ ঘৰৰ পৰা, বেলপাত, সেইটো কাৰণে মই দোকানখনলৈ আহিলোঁ। আৰু এয়া ধুনীয়াকৈ এতিয়া চাকি, এয়া বেলপাত গাখীৰেদি গিলাচ এটাত থৈ দিছে, মই তাৰে এভাগ লৈ যাম। আৰু যিহেতু মই ঘৰৰ পৰা নানিলোঁ, ইয়াৰ পৰাই ল'লোঁ, এয়া বেলপাত আৰু গাখীৰ লৈ ল'লোঁ। এতিয়া মই আহিছোঁ শিৱলিংগত গাখীৰ ঢালিবৰ কাৰণে। যথেষ্ট মানুহৰ ভিৰ, সেইটো কাৰণে বহুত দেৰি হৈ গৈছে, সেইকাৰণে ৰখিবলগীয়া হৈছে। এজন এজনকৈ চাকি দি পেলাই শিৱলিংগত পানী ঢালিছে, সেইটো কাৰণে মই অকণমান দেৰি ৰ'ব লাগিব। আৰু ইয়াৰ ধুনীয়াকৈ বস্তুখিনি থোৱা আছে, আৰু ইয়াৰ পিছতে এইখিনি কৰা হোৱাৰ পিছতে মানে পূজাৰীয়ে পূজা আৰম্ভ কৰিব, সেইটো কাৰণে মানুহখিনিক লৰালৰিকৈ তেহেঁতৰ কাম কৰিবলৈ কৈছে চব। আৰু আমি ইয়াৰ বস্তুখিনি ধুনীয়াকৈ থোৱা আছে। পৰা আহি ভাইটিৰ লগৰটোৰ ঘৰলৈ আহিলোঁ, আৰু তাৰ ঘৰতে অকণমান দেৰি বহিম, তাৰপিছত ঘৰলৈ যাম বুলি ভাবিছোঁ। আৰু লগতে দেউতাও আহিছে, আমি সকলোৱে এতিয়া বহিছোঁহি। এতিয়া চাহ খাবলৈ লৈছোঁ। চাহৰ লগত এয়া বিস্কুট আছে, মিঠাই, নিমকি আৰু ভুজিয়া আছে, লগতে পুৰিও দিছে কেইখনমান। এয়া কি ধুনীয়াকৈ সজাই দিছে। আমি এতিয়া চাহ খাবলৈ লৈছোঁ।